Good morning everyone, welcome back to my channel. আপোনালোক সকলো ভালে আছে বাৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে মই বাৰু ভালে আছো আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰিব গৈছো ডেইলি ব্লগ ব্লগটো হেখলৈকে চাব পিছে এতিয়া মই শুই উঠিলো ৰাতি হোৱা মানে বহুত দেৰি হ'ল হেকাৰণে ৰাতি হোৱাও দেৰি হ'ল আৰু আজি সোনকালে উঠিবলগীয়া হ'ল কেলে মোৰ এক্সাম আছে মোৰ এক্সাম চলি আছে 6:30 তে উঠিলো এতিয়া 6:35 বাজিছে আৰু মোৰ বহুত টোপনি ধৰিছে মই আজি সোনকালে উঠিবলৈ একেবাৰে মন নাছিলে বাট উঠিবই লাগিব এক্সাম বহুত ইম্পৰ্টেণ্ট হয় আৰু বলক ব্লগটো শেষলৈকে চাই দিব তেনেহ'লে আশা কৰিছোঁ চাব বুলি আৰু ভাল হ'ব চাই ভণ্টি আজি তাই বিছনাৰ পৰা সোনকালে উঠি গুচি আহিলে তাই আজিকালি নিজে খোজ কাঢ়িব পাৰে ইয়া তাই মানে যোৱাকালি বহুত সোনকালে শুলে সেইকাৰণে আজি সোনকালে উঠি গ'ল বুলি ন সোনকালে হৈছিলে সেইকাৰণে বহুত সোনকালে উঠি গ'লো তুমি হাই কৈ দিয়া বাই বাই টাটা দি দিয়া টাটা দি দিয়া না টাটা দি দিয়া না জান টাটা দিয়া না টাটা দিয়া শুনছনি ফ্লাইং কিছ এটা দি দিয়া এনেকৈ চোৱা দিদি কেলে বদমাছি কৰা সদায় ব্লগ বনোৱা সময়ত কেলে বদমাছি কৰে তাই সবকে দেখায় খালি মোৰ ব্লগ বনোৱা সময়ত নেদেখায় তাই ভালকে বিস্কুট খাবা নি কোনটো বিস্কুট খাবা ভণ্টিয়ে বিস্কুট খাওঁ বুলি কৈছে তাইক বিস্কুট এখন উলিয়াই দিম মিল্ক বিস্কুট খাবা নি মিল্ক বিস্কুট এটি মিল্ক বিস্কুট উলিয়াই দিম দিয়া খোৱা দে বিস্কুটটো মই ব্ৰাছ কৰিব লৈছো আৰু ৰাতি না ইমানে ঠাণ্ডা লাগিলে মোৰ ইমানে ঠাণ্ডা মোৰ নিজৰ সুইটাৰ দি ঠাণ্ডা নুগুছিলেগে মই মাৰ সুইটাৰ পিন্ধিবলগীয়া হ'ল পিছে এইটো মানে মাৰ সুইটাৰ হয় পুৰণা হয় তবু মোৰ বহুত ফেভৰেট মোৰ বহুত উমুঠা মানে ভাল লাগে পিন্ধি মই সেইকাৰণে ৰাতি এইটোৱেই পিন্ধি শুই গ'লো মানে ব্ৰাছ কৰি লওঁ ৰাতিপুৱা মানে সোনকালে শুই উঠিলে মানে এটা নেচাৰেল আমাৰ নজৰিয়া দেখা পোৱা যায় বহুত ধুনীয়া লাগে মানে দেখিছে ৰ'দো ওলাইছে অলপ অলপকে ৰাতি বৰষুণো দিলে এইফালে ফুল কি ধুনীয়া লাগে মানে ৰাতিপুৱা শুই উঠি এনেকুৱা এটা নেচাৰেল নজাৰা দেখা পালে এইফালে জেগাডোখৰ বহুত ধুনীয়া লাগে মানে গছ গছনি লগতে মানে অৰুণাচলত আছোঁ লেখীয়া সেই ফিলিংছটো আহি যায় এতিয়া মই কফি খাব লৈছো লগতে এক্সামটো ষ্টাৰ্ট হ'ব হৈছে আৰু A few moments later এতিয়া মায়ে মোক ব্ৰেকফাষ্ট কৰিবলৈ ৰুটি আৰু আলু চব্জি দিছে মই তেনেহ'লে খাই লওঁ তাৰপিছত মই আকৌ লগ পাই আছোঁ হৈ গ'ল তাইক প্ৰথমতে গাটো ধুৱাই ল'লোঁ এতিয়া ময়ো যাওঁ গাটো ধুই আহোঁগৈ তাৰপিছত আকৌ লগ কৰিম আমি এইজনী ভণ্টি টাটা এইফালে ভণ্টিক অলপ ফিল্ডলৈ খেলাবলৈ লৈ আনিছোঁ আমি ন চাই এইফালে আছোন এইফালে আহা কিছেৰে দি দিয়া পিগি কৰি দিয়াচোন পিগি কৰি দিয়া জান পিগি কৰি দিয়া পিগি কৰিছে দেই পিগি কৰিছে আৰু ফ্লাইং কিছ এটা দি দিয়া ফ্লাইং কিছ দি দিয়া ফ্লাইং কিছ দিছে ভেৰি গুড গাৰ্ল আৰু কি কৰিবা আৰু ঠকু টিপ মাৰি দেখাই দিয়া আৰু তুমি আৰু কি কৰিবা নাক কোনটো নোজ দেখাই দিয়া নাক কোনটো সেইটো নাক নহয় নোৱা চাওঁ নাক দেখুৱা সেইটো নাক নহয় এইফালে চাওঁ দাঁত কোনটো দাঁত দেখাই দিয়া মন নাই নি দেখাবলৈ মন নাই নি
শুনি এয়া ভণ্টি কেতিয়া খেলাই আছোঁ মানে ঠাণ্ডা দিনৰ ৰ'দত বহি বহুত ভাল লাগে যিহেতু আকৌ চকী পৰা কেলে নামিলা মুহাৰ পৰা কেলে নামিলা তাত বহি থাকা ধুনুকে তাই বিৰাট ভাল পাইছে খেলি উঠা মই উঠাই দিছোঁ ৰ'বা মই উঠাই দিছোঁ পাৰিলা তেনেকৈ নুঠে নহয় ভৰিটো উলিয়াই লোৱা ভাল লাগিছে বহি ভাল লাগিছে তাত ধুনীয়া ভালছে দিয়া এতিয়াই ভাত খাব লৈছোঁ এইফালে আছে আমাৰ চিকেন মূলা ভাজি আৰু দাইল মই খাই লওঁ আকৌ লগ পাই 6.5 hours later. মায়ে এতিয়া বনাব লৈছে এটা আইটেম এইটো কি হয় মই অলপ গম পাইছোঁ খালি আপোনালোকক মই এণ্ডত দেখাম মানে ফিনিচিংটো কেনেকুৱা হ'ব তেতিয়া আপোনালোকে গম পাই যাব যে এইটো কি বনাই আছে মায়ে মাৰ কিবা ডিছটোৰ নাম আছে নি ডিছটোৰ নাম নাই এইটো মই নিজৰ আইডিয়াত বনাইছোঁ আৰু মায়ে নিজৰ আইডিয়াত বনাইছে কিবা নাম এটা দিব লাগিছিলে আকৌ মায়ে এতিয়া বানানা এইটো দেখিছেনে মানে এগটোত লেটিয়াই পিনে আপোনাৰ ব্ৰেড ক্ৰামটো লগাই পিনে ফ্ৰাই কৰিছে এইটো ধুনীয়া হ'ব মই মাক কৈছোঁ যে ইয়াৰ নামটো কি আছে মা বানানা ক্ৰিস্পি লালিপপছ দিবলৈ মানে এইটো চব দেখিবলৈতো লালিপপৰ লিখীয়া আৰু বস্তুটো বাহিৰেদি ক্ৰিস্পি হ'ব বনাইছোঁ আমি বানানা দি সেইকাৰণে মই নাম দিছোঁ এইটো বানানা ক্ৰিস্পি লালিপপছ আপুনি নামটো ঠিকেই আছেনে নাই কমেণ্টত জনাব কিন্তু দেই গাইজ ফিনিচিং হ'লগৈ আমাৰ এইটো আৰু মই এই ডিছটোৰ নাম দিছোঁ এইটো হৈছে আমাৰ বানানা দি বনোৱা মই দেখাইছিলোঁ এইটো হৈছে এপল দি বনোৱা ছেইম প্ৰচেছ এপলটো খালি মায়ে ডোনাটৰ লিখীয়া শ্বেপ দি দিছে এইটোৰ নাম বেয়াই হৈ গৈছে এইটোৰ নাম হৈছে বানানা ক্ৰিস্পি লালিপপ আৰু এইটোৰ নাম দিছোঁ মই এপল ডোনাট মানে নামটো মিলিছে চাগে বাৰু আফটাৰ অল মই এইটো খাই লওঁ তাৰপিছত মই আপোনালোকক আকৌ লগ পাম বাই বাই The next day. কালি ৰাতি ভিডিঅ' কৰিব থাকি গ'ল সেইকাৰণে আজি ৰাতিপুৱাই কৰি দিছোঁ ভিডিঅ'টো আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব এতিয়ালৈকে যদি ছাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিটো কিনাৰত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মোৰ আপকামিং ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিব আৰু আমি নেক্সট ব্লগত আকৌ লগ পাই আছোঁ বাই বাই